প্ৰতিনিধি এখন ৰাজ্য গঠন হোৱাৰ পিছৰ পৰা এজনো মহিলা বিধায়ক জয়ী হ'ব পৰা নাই বা সেইখন ৰাজ্যত মহিলাক ৰাজনীতিৰ দিশত বাধা প্ৰদান কৰা হয়। ৱেলকাম বেক টু মাই ইউটিউব চেনেল ৰকিবুল শিকদাৰ আছাম আৰু ফেচবুক পেজ ৰকিবুল হুছেইন শিকদাৰ আনঅফিচিয়েল। সকলো বন্ধু বান্ধৱীক মই মোৰ অন্য এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। মহিলাসকলক ভাৰতবৰ্ষত বিভিন্ন ক্ষেত্ৰত সুবিধা প্ৰদান কৰা হয়। ভাৰতবৰ্ষৰ প্ৰতিটো ৰাজ্যতে মহিলাসকলৰ মাজৰ পৰা বিধায়ক আছে, MP আছে, পঞ্চায়তৰ প্ৰতিনিধি আছে, আনকি ভাৰতবৰ্ষত বৰ্তমান যিজনী ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু বাইদেউ তেখেতেও মহিলা। ভাৰতবৰ্ষৰ পৰা প্ৰধানমন্ত্ৰী হৈছিল মহিলা, ইন্দিৰা গান্ধীৰ দৰে নেত্ৰী। মই আজিৰ এই ভিডিঅ'টোৰ উদ্দেশ্য সেই মহিলাসকলক লৈ। মহিলাসকলৰ প্ৰতিনিধি এখন ৰাজ্য গঠন হোৱাৰ পিছৰ পৰা এজনো মহিলা বিধায়ক জয়ী হ'ব পৰা নাই বা সেইখন ৰাজ্যত মহিলাক ৰাজনীতিৰ দিশত বাধা প্ৰদান কৰা হয়। সেইখন ৰাজ্যত নাগৰিকসকলে ভাবে বা পুৰুষসকলে ভাবে মহিলাসকলৰ সিদ্ধান্ত লোৱাৰ ক্ষমতা নাই, মহিলাসকলে ৰাজ্যখনৰ সিদ্ধান্ত ল'ব নোৱাৰে বুলি তেওঁলোকে চিন্তা কৰে। মই ক'ব ওলাইছোঁ উত্তৰ পূৰ্বাঞ্চলৰ এখন ৰাজ্যৰ বিষয়ে। ৰাজ্যখনৰ নাম নাগালেণ্ড। নাগালেণ্ডত বৰ্তমান নিৰ্বাচন অনুষ্ঠিত হ'ব, বিধানসভাৰ নিৰ্বাচন। যেনেকৈ ত্ৰিপুৰাত নিৰ্বাচন অনুষ্ঠিত হৈ আছে, মেঘালয়ত হৈছে, তাৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ আন এখন ৰাজ্য নাগালেণ্ডতো বিধানসভাৰ নিৰ্বাচনৰ পূৰ্ণগতিত প্ৰচাৰ কাৰ্য চলাই থকা হৈছে। সেইখন নাগালেণ্ড ৰাজ্য গঠন হোৱাৰ আজি প্ৰায় 50 বছৰ পাৰ হ'ল, অথচ এজনীও মহিলা বিধায়ক বা MLA জয়ী হ'ব পৰা নাই। যেনেকৈ সকলোৱে ভাৰতবৰ্ষৰ মহিলাৰ বিভিন্ন ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়ে, সেইখন ৰাজ্যৰ পৰা নাগালেণ্ডৰ পৰা এতিয়ালৈকে কিয় মহিলা বিধায়ক জয়ী হ'ব পৰা নাই? কিন্তু আচৰিত কথা ভাবিলে। মহিলাসকলৰ সিদ্ধান্ত লোৱাৰ ক্ষমতা নাই বুলি সেইখন ৰাজ্যৰ নাগৰিকসকলে বা পুৰুষ সমাজে অনুভৱ কৰাটো আচলতে মই ভাবোঁ আজিৰ যুগত এটা মূৰ্খামি। এই মূৰ্খামি আধুনিক যুগতো যদি এখন ৰাজ্যত চলি থাকে, এনে অন্ধবিশ্বাস কুসংস্কাৰ এতিয়াও আছে বুলি এই সমাজত, এইখন পৃথিৱীত, তথাপিও আমাৰ ওচৰীয়া ৰাজ্য নাগালেণ্ডত এনেকুৱা পৰম্পৰা যে আজিও চলি আছে, এই বিষয়ে ভাৰতবৰ্ষৰ বেছিভাগ মানুহে নাজানে, ময়ো জনা নাছিলোঁ। 14বাৰ বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'ল এতিয়ালৈকে। যেনেকৈ ৰাজ্য গঠন হ'ল, স্বাধীন নহয়, ভাৰতবৰ্ষৰ অসমৰ পৰা বিভাজন কৰি নাগালেণ্ডক যেতিয়া তেওঁলোকক ৰাজ্য গঠনৰ মৰ্যাদা দিয়া হৈছিল, 14বাৰ বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হৈ গ'ল। আচৰিত ধৰণে এবাৰো কেনেকৈ এইটো কথা হ'ল যে এজনীও কোনো দলৰ পৰা নিৰ্বাচিত নহ'ল বিধায়ক। এইবাৰ অৱশ্যে 4জন মহিলাই নিৰ্বাচনত অৱতীৰ্ণ হৈছে। আশা কৰিম সেই পৰম্পৰা ভংগ কৰি এজনী হ'লেও, যিকোনো দলৰ পৰা নহওক কিয়, এজনী হ'লেও মহিলা বিধায়ক নিৰ্বাচিত হোৱাৰ আমি আশা কৰিছোঁ। পৰম্পৰাটো ভংগ হ'ব বুলিও আশা কৰিছোঁ। আমাৰ এই ভিডিঅ'টো সেইখন ৰাজ্যৰ মানুহে আমাৰ ভাষাটো কিজানি বুজি নাপাব, তেওঁলোকেও যদিও দেখে মোৰ এই ভিডিঅ'টো তেওঁলোকে বুজি নাপাব। তথাপিও মই কৈ আছোঁ, নাগালেণ্ডৰ যিবোৰ মানুহ আছে, কেন্দ্ৰীয় চৰকাৰে তেওঁলোকক বেছিকৈ মহিলাক নিৰ্বাচনত, বিধানসভাত মহিলাক অগ্ৰাধিকাৰ দিব বুলি আশা ৰাখি এই ভিডিঅ'টো সমাপ্ত।